মই হিমাতি বাৰী ইয়াত আছো কি হৈছিলে ভণ্টি কি হৈছিলে ভণ্টি কিবা হৈছিলে তুমি কেনেকৈ বিয়ে কৰিছিলা আৰু কি হৈছিলে অকমান কৈ দিয়ক কি হৈছিলে বাইদেউ কি হৈছিলে ইমান এখন ধুনীয়া সমাজৰ ভিতৰত তোমালোকৰ এই হোটেলখনত ইমান ডাঙৰ কথা লাগে মালিকক মাত মালিকে গম পায় কি 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 যাব এনেকুৱা কি তোমাৰ ইমান এখন গোলাঘাট এখন বদনাম কেলে কৰিছা তোমালোকে মালিক মালিকক এই মুহূৰ্তত পাতা মিডিয়া আছে ইমান ডাঙৰ এটা আমি যদি কেনেবাকে মৰিলে কেনেকে কোনে ৰেছপনচিবিলিটি ল'ব মালিকক মাতা তুমি এই মুহূৰ্তৰ নামটো কোৱা যোগে কোৱা ল'ৰাটোৰ নামটো কি নামটো কোৱা ল'ৰাটো মনিন্দ্ৰ মাধৱ দাস আমাৰ ঘৰটো যিহেতু বেক চাইডে তাৰ পৰা ছোৱালীজনী মানে গিলাচখন ভাঙি পেলাই ওলাই গৈছিলে ইফালে হাতখনো বনা আছিলে মুখখনো বান্ধি থৈ দিছিলে ছোৱালীজনী ভাঙি পেলাই ইফালে ওলাই গ'ল ছোৱালীজনী তাৰপৰা মোক মাৰিব কৈছে কি মোৰ দেউতাক মাৰিব গৈছে মোৰ মাক মাৰিব গৈছে এনেকৈ কিবা কিবি কৈ আছিল তাৰপৰা আমি এইফালে গুচি আহিলোঁ আৰু গোটেইখিনি ছোৱালীজনীকে দাদাজনে সোমাবলৈ ক'লে একো গমেই পোৱা নাই মানে মই তলত কাগজ লৈ আছোঁ মানে কাগজ জেজ কৰি আছিলোঁ তাৰপৰা ওপৰৰ পৰা কিবা তলত গিলাচ তলত পৰি ভাঙি মাত শুনিছোঁ তললৈ চাই গৈছোগৈ মানে ছোৱালীজনী ওপৰত উঠি আছে আৰু গিলাচ তলত ভাগি পৰিছে খিৰিকীখন ভাগি গ'ল তাৰপৰা ওপৰত আহি চাইছোঁ দৰ্জাখনৰ ভিতৰৰ ফালৰ পৰা তলা মৰা ল'ৰাটো নাই ল'ৰাটো পলাই দিলে ডাইৰেক্ট ভিডিঅ' গম পোৱা নাই এতিয়ালৈকে কি হৈছে ছোৱালীজনীও একো পোৱা নাই কাজিয়া হোৱা আমি একো গম পোৱা নাই আৰু ল'ৰাটোৰ ৰুমত নাছিলে ৰুমত আমি খোলাহি নাই ছোৱালীজনী অকলে আছিলে আমাৰ বেলেগ ষ্টাফ আছিলে এজন আছিলে ওপৰত দেখোন কিবা বহি আছিলে খালি ধৰিব পৰা নাই বন্ধা আছিলে এচি চাইডৰ চটখনত বহি আছিলে বেক চাইডে মোৰ ঘৰটোত মই টিউশ্যন কৰি আছিলোঁ টিউশ্যন কৰোঁতে মই শুনিছোঁ গিলাচ কিবা শব্দ শুনিছোঁ ধাম ধাম মাৰিছে গিলাচত অলপ দেৰি পিছত গিলাচত ধামকৈ পৰিছে গিলাচখন আহি পেলাই তলত পৰিলে আমি ওলাই আহি পেলাই চাই দেখিছোঁ ছোৱালী এজনী এনেকৈ হাত দুখন বন্ধা আৰু মুখখনো বন্ধা মই ভিডিঅ' ৰেকৰ্ডিং কৰি দিছোঁ প্ৰায় আপোনালোকক প্ৰায়কৈ দিছোঁ চাই ল'ব আৰু ছোৱালীজনী ওলাই গৈ সিফালে দেখিছোঁ এই আপোনাৰ এচিৰ যিটো বক্সটো থাকে ফেনখনৰ তাৰ ওপৰত তাই থিয় হৈ আছে যেনে তেনে আৰু পৰিলেই তলত মানে তাই মৰি যাব পাৰে ঠিক নাই তাৰ ফ্ৰণ্টত আকৌ আমাৰ বেক চাইডে আমাৰ জোনদাহঁতৰ ঘৰ জোনদাই সিফালৰ পৰা কৰি আছে তুমি ভিতৰলৈ সোমাই যোৱা নহ'লে পৰি গ'লে মৰি যাব যথেষ্ট ছোৱালীজনীয়ে জঁপিয়াব পৰা নাই এনেকৈ বহি আছে আৰু হয়তো তাই পলাব খুজিছিলে তাৰ ছোৱালীজনীয়ে কৈ আছে জোনদাই কৈছে ভিতৰলৈ যাওঁ তোমাৰ কি হৈছে ক'ৰ ঘৰ বোলে গোলাঘাটতে ঘৰ আৰু হেৰি মোক ইয়াতে বান্ধি থৈ গৈছে সি বুলি কৈছে নামটো নাই কোৱা তাৰপিছত বান্ধি থৈ গৈছে আৰু দেখিছোঁ আমি হাতখন বন্ধা আৰু মুখখন বন্ধা তাৰপিছত জোনদাই কোৱাৰ বহুত পিছত হাতখন যেনে তেনে খুলি পেলাই সেই কাপোৰখনেৰে নীলা কাপোৰখনে গোটেই গাটো মানে কাপোৰ নাই বুলিয়ে ক'ব পাৰি আৰু গোটেই গাটো তেওঁ ঢাকি লৈছে ঢাকি পেলাই আকৌ সেই খিৰিকীখনে দিয়ে যিখন গিলাচ ভাঙিছিলে সেইফালে দিয়ে তেওঁ সোমাই আহিছে